আজি আমাৰ বামুণপুৰা যিটো বিন্নাকাটা বুলি কয় গোসাইগাঁৱৰ এই বিন্নাকাটাত আমাৰ বড়োসকলৰ দুজন নমস্য ব্যক্তি যি দুজনে বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক আৰু যিটো নৃত্য ইটো পৃথিৱীৰ বুকত স্থাপন কৰি থৈ গ'ল জহলাও নীলেশ্বৰ ব্ৰহ্ম আৰু ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী দুইজনৰে প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু এই প্ৰতিমূৰ্তিটো আজি আনবিল কৰি পেলাই ইটো মুকলি কৰি দিয়া হৈছে। মই খুব আনন্দিত হৈছোঁ যে আজি বড়ো লিপি দিৱস হয় 18 মে বড়ো লিপি দিৱসৰ লগতে দুজন ব্যক্তি যি দুজনে নিস্বাৰ্থকভাৱে পৃথিৱীত জন্ম লৈ পেলাই আজি বড়ো জনগোষ্ঠীৰ কাৰণে ইমান ডাঙৰ অৱদান দি গ'ল তেখেতসকলৰ প্ৰতিমূৰ্তিটো আজি মুকলি কৰিবলৈ পাই মই বহুত নিজকে আনন্দিত হৈছোঁ আৰু ধন্য মানিছোঁ। মই তেখেতসকলৰ স্বৰ্গীয় আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ দুইজনৰে পৰিয়ালবৰ্গলৈ মই মোৰ তৰফৰ পৰা মই মৰম আৰু মই শ্ৰদ্ধা জনাইছোঁ। আজি বড়োসকলৰ খেৰাইৰ পৰা আদি কৰি যিখিনি আমাৰ বাগৰুম্বা বা বিভিন্ন নৃত্যৰ যি মুদ্ৰাবিলাক আজি আমি দেখিবলৈ পাওঁ ইমান সুন্দৰকৈ সেইটো ডিজাইন কৰিছে বা এই সুন্দৰকৈ তেখেতে এই মুদ্ৰাবিলাক স্থাপন কৰিছিলে তেখেতে হৈছে ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী। আজি তেখেতৰ যিটো অৱদান তেখেতৰ যি সৃষ্টি ইয়াৰ ফলত আজি বড়ো সংস্কৃতি বিশ্বৰ বুকুলৈ আজি সংস্কৃতিটো এটা ইউনিক সংস্কৃতি হিচাপে স্থাপন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছত আমাৰ যিটো ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীৰ যিখিনি কাম কৰা সেইটোকে লৈ পেলাই আমাৰ বিভিন্ন ধৰণৰ বড়ো নৃত্যবিলাক সৃষ্টি হৈছে আৰু জহলাও নীলেশ্বৰ ব্ৰহ্ম এই সময়ত গ্ৰামফোনত প্ৰথম বড়ো গানটো ৰেকৰ্ড কৰিছিলে কলকাতাত গৈ পেলাই যি সময়ত মানে আমি এই কথাবিলাক আজিৰ পৰা যদি ভাবি চাই বহুত কল্পনা কৰিব নোৱাৰা এটা পৰিৱেশ আৰু তেখেতসকলৰ কাৰণে আজি ভাৰতত যে বড়ো জনগোষ্ঠীয়ে এটা জনগোষ্ঠী হিচাপে স্থাপন কৰিব পাৰিছে ইয়াৰ মূল গুৰি ধৰোতা ব্যক্তিবিলাকৰ ভিতৰত এই দুইজন ব্যক্তি আমি সদায় নাম ল'ব লাগিব। তেখেতসকলৰ নামত বিভিন্ন প্ৰগ্ৰাম ইতিমধ্যে ৰখা হৈছে। ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী তেখেতৰ নামত আমি বড়ো বিটিআৰ অঞ্চলত তেখেতৰ জন্মদিনটো আমি সাংস্কৃতিক দিন হিচাপে উদযাপন কৰোঁ। জহলাও নীলেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ নামত আমি বহুতখিনি বঁটা প্ৰদান কৰা হয়। তেনেকুৱা বিভিন্ন কাৰ্যসূচীবিলাক লোৱা হৈছে। চিৰাং জিলাতো 1.5 কোটি টকাৰ ওস্তাদ কামিনীৰ এটা প্ৰকল্প আৰম্ভ হৈ আছে ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী ডাঙৰীয়াৰ। চ' তেনেকুৱা বিভিন্ন কামবিলাক আমি হাতত লৈ পেলাই এই কামবিলাক কৰি আছোঁ।